বড়ো অনাবড়ো ৰাজনীতি তেখেতে কৰিলে। নৱচৰণীয়া তেখেতে দুবাৰ জিকি যোৱাৰ পিছত আজি আকৌ ইলেকশ্যন খেলিবৰ কাৰণে আগুৱাই আহিছে। তেখেতে হয়তো ভাবিছে তৃতীয়বাৰৰ কাৰণে MP তেখেতে হ'ব। পচা আমটো দুবাৰ বেচিব পাৰিছে, তৃতীয়বাৰৰ কাৰণে তেখেতে বেচিব নোৱাৰে। গতিকে ইয়াৰ পৰা BTC বাকীয়ে একো আশা কৰিব নোৱাৰে। 100% BPF জিকিব কোকৰাঝাৰত আৰু ওদালগুৰি দৰঙতো। পবিত্ৰ ৰমজানৰ দিনত আমাৰ কোকৰাঝাৰ টাউনত থকা যি মছজিদ, এই মছজিদত মই আজি আল্লাহৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবৰ কাৰণে আৰু ইছলাম ধৰ্মীয় নেতাসকলৰ লগত অকণমান সময় ইফতাৰ কৰিবৰ কাৰণে মই আহিছোঁ। আৰু সঁচা সঁচিকৈ ইয়াত আহি পেলাই খুব ভাল লাগিছে। সকলো ইছলাম ধৰ্মীয় নেতাসকল আৰু আশে পাশে থকা গাঁৱৰ মুৰব্বীসকল ইয়াত আহিছে। ইয়াত মানে মুছলিম বা ইছলাম ধৰ্ম তেনেকুৱা লগা নাই। হিন্দু মুছলিম ইয়াত একগোট হৈ পেলাই ইফতাৰ আজি কৰিছে। আৰু সঁচা সঁচিকৈ তেনেকুৱা সমাজ আমি যদি গঢ়ি তুলিব পাৰে, য'ত ইছলাম ধৰ্মীয় মানুহসকলৰ তেনেকুৱা প্ৰগ্ৰামত হিন্দু মানুহসকলে আহে আৰু হিন্দু মানুহসকলৰ প্ৰগ্ৰামতো মুছলিম মানুহসকলেও আহে, তেনেকুৱা পৰিস্থিতি যদি আমি কৰিব পাৰে, তেতিয়াহ'লে আমাৰ যিটো উদ্দেশ্য যে BTCৰ কোনো ধৰ্ম লৈ পেলাই বিভাজন হ'ব নালাগে, ই আমাৰ সপোনটো সফল কৰিব পাৰিব। নিৰ্বাচনী বতৰ যেহেতু প্ৰচাৰ কাৰ্যসূচী আপোনাৰ চলি আছে, কেনেকৈ চলি আছে? BPF জিকিবই। আজি BTCত যিমান জনসাধাৰণ আছে, চব ধৰ্মৰ মানুহ, চব ভাষা ভাষীৰ মানুহ, চব জাতিৰ মানুহ BPF দলক ভোট দিবৰ কাৰণে তেখেতসকলে ৰেডি হৈ আছে। জাষ্ট ইলেকশ্যনৰ দিনটো ৰখি আছে। কিমান আশা কৰে উদ্ধাৰ কৰিব পাৰিব? 100% BPF জিকিব কোকৰাঝাৰত আৰু ওদালগুৰি দৰঙতো। কিন্তু নৱকুমাৰ সোণোৱালে পুনৰ নৱচৰণীয়া তেখেতে দুবাৰ জিকি যোৱাৰ পিছত আজি আকৌ ইলেকশ্যন খেলিবৰ কাৰণে আগুৱাই আহিছে। তেখেতে হয়তো ভাবিছে তৃতীয়বাৰৰ কাৰণে MP তেখেতে হ'ব, কিন্তু ভিতৰত তেখেতে সোমোৱা নাই। যে প্ৰথম যেতিয়া ইলেকশ্যনত আহিলে বড়ো অনাবড়ো ৰাজনীতি তেখেতে কৰিলে। কিবা এটা কাৰণত BTCৰ অনাবড়ো সম্প্ৰদায়ৰ মানুহসকলে তেখেতে যি প্ৰতিশ্ৰুতি দিছিলে যে আদিবাসী ৰাজবংশীসকলক মই MP হৈ গ'লে দিল্লীত চৰকাৰৰ লগত আলোচনা বিলোচনা কৰি পেলাই ST কৰিম। মুছলিম মানুহ, গোৰ্খা মানুহ, বঙালী মানুহসকলক যি ভোটাৰ সমস্যা আছে তেখেতসকলৰ, এই যি ভোটাৰ সমস্যাটো তেখেতে দিল্লীত MP হৈ যোৱাৰ পিছত সমাধান কৰি দিম বুলি কৈছিলে। BTCৰ মাটিৰ সমস্যা আছে বুলি তেখেতে কৈছিলে। MP হৈ গ'লে BTCৰ যিমান মাটিৰ সমস্যা আছে সমাধান কৰি দিব বুলি তেখেতে কৈছিলে। MP হৈ যোৱাৰ পিছত আমাৰ বড়োসকলৰ ওপৰত এইটো কৰিব সেইটো কৰিব তেখেতে কৈছিলে। আৰু BTC গভৰ্ণমেণ্টক মানে 6 শিডিউল BTC 6 শিডিউলটো তেখেতে আকৌ ডিজলভ কৰাৰ কথা কৈছিলে। কিন্তু দুবাৰ MP হৈ যোৱাৰ পিছতো আমি নৱচৰণীয়া পাৰ্লিয়ামেণ্টত এই আদিবাসীসকলৰ কাৰণে, এই ৰাজবংশীসকলৰ কাৰণে, এই মুছলিম ভাইসকলৰ কাৰণে, কোনোবা বঙালীৰ কাৰণে, কোনোবা নেপালীৰ কাৰণে কথা কোৱাটো আমি শুনিবলৈ নাপালোঁ। বৰঞ্চ ৰাইজে এতিয়া কয়, আমিও জানো 10 বছৰ MP হৈ থাকোঁতে তেখেতে পাৰ্লিয়ামেণ্টত এটা কথা স্পীচ দিব নোৱাৰিলে। গতিকে ইয়াৰ পৰা BTC বাকীয়ে একো আশা কৰিব নোৱাৰে। আৰু BTCত যাই থাকিবলৈ বড়ো অনাবড়ো সেই ৰাজনীতিটো কোনেও নিবিচাৰে। আমি বিচাৰোঁ BTCত শান্তি আহে, প্ৰত্যেক জাতি গোষ্ঠীৰ মাজত, ধৰ্মাৱলম্বীৰ মাজত যেন ৰাজনৈতিকভাৱে সামাজিকভাৱে একত্ৰিত হয়, এইটোহে বিচাৰে। যেতিয়া শান্তি আহিব, যেতিয়া প্ৰত্যেক সমাজৰ মানুহসকলে একগোট হ'ব, তেতিয়া অঞ্চলৰ উন্নয়নমূলক কাম কৰিবৰ কাৰণে ভাল হয়, এইটোকে বিচাৰে। এতিয়া উন্নয়নমূলক ইয়াত যিমান কাম হৈছে BPF দলে কৰিছে, সেইটো BTC বাকীয়ে জানে, নিজৰ চকুদি দেখিছে। ইয়াৰ হীৰা চৰণীয়া আহি পেলাই ডাঙৰ যদি কথা কয় আকৌ তেখেতে সোমাব নোৱাৰে সমাজত।
দুবাৰ কি বুলি কয় পচা আমটো দুবাৰ বেচিব পাৰিছে, তৃতীয়বাৰৰ কাৰণে তেখেতে বেচিব নোৱাৰে। BTC বাসীয়ে আকৌ তৃতীয়বাৰৰ কাৰণে তেখেতক ভোট নিদিয়ে। इकबाल एटी शायरी रे मैं स्टार्ट करी। मजहब नहीं सिखाता आपस में बैरी रखना, हिंदू है हम वतन है हिंदुस्तान हमारा। आज ये इफ्तार पार्टीते जिटु मेसेज এই শায়ৰীৰ জৰিয়তে মই দিছো। ইয়াত চাব 50% নন মুছলিম মানুহ ইনভাইট কৰা হৈছে। ইয়াত যিমান মানুহ আছে 50% নন মুছলিম মানুহ আছে। তাৰ জৰিয়তে আমি এইটোই বুজাব বিচাৰো ইছলাম এটা শান্তিৰ ধৰ্ম। আৰু এই ৰমজান মাহত যি আমি কোকৰাঝাৰ জামা মছজিদ মেনেজমেণ্ট কমিটিয়ে যি ইফতাৰ পাৰ্টি এৰেঞ্জ কৰিলে, তাৰ কাৰণে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক আমন্ত্ৰণ জনাইছো। হিয়া উজুৰীসকলে আহিছে, ইফতাৰ কৰিছে। আমাকো ভাল লাগিছে যে আমি BTC বাসী এনেকেই যাতে মিলা প্ৰীতিৰে বাকী জীৱন কটাব পাৰো, আৰু এনেকৈ মিলা প্ৰীতিত থাকিলে BTC উন্নতি হ'ব। এই চেগতে মই কোকৰাঝাৰ জামা মছজিদ কমিটিৰ তৰফৰ পৰা BTC বাসী, অসমবাসী, ভাৰতবাসী আৰু বিশ্ববাসীক ঈদ উল ফিতৰৰ আগতীয়াকৈ শুভেচ্ছা জনালো আৰু ৰমজান মাহৰো শুভেচ্ছা জনালো। থেংক ইউ।